আমাৰ মাজত ইমান সময় অপেক্ষা কৰি থকা সভাপতি পদৰ প্ৰস্তাৱিত প্ৰাৰ্থী মাননীয় শ্ৰীযুত অমল কুমাৰ দাসদেৱ উপস্থিত হৈছেহি। সেয়েহে সমূহ ৰাইজৰ তথা অগ্ৰণী ইমান সময় অপেক্ষা কৰি থকা পঞ্চায়ত সভাপতি পদৰ প্ৰক্ষেপিত প্ৰাৰ্থী মাননীয় শ্ৰীযুত অপূৰ্ব কুমাৰ দাসদেৱ আমাৰ মাজত উপস্থিত হৈছেহি আৰু তেখেতক এই সুযোগতে আমি এখন গোলাম বিহুৱানে সম্বৰ্ধনা জনাম আৰু ৰাইজৰ ওচৰত চিনাকি কৰি দিম বুলি আমি আগবাঢ়িছো আৰু লগতে এই সম্বৰ্ধনাটো জনাব আমাৰ মাজৰে হীৰা ৰাভা। বহুত মানুহ হয় এবাৰ সোমাই যাওঁচোন না আমাৰ সন্মানিত আই মাতৃসকল ৰাইজসকল এয়া বহুমূলীয়া সময় নষ্ট কৰি আমাৰ মাজত উপস্থিত হৈছেহি পঞ্চায়ত সভাপতি পদৰ প্ৰক্ষেপিত প্ৰাৰ্থী মাননীয় শ্ৰীযুত অপূৰ্ব কুমাৰ দাসদেৱ। তেখেতক আমাৰ ৰাইজক উদ্দেশ্যি দুআষাৰ বহুমূলীয়া ভাষণ ৰখাৰ কাৰণে মই আন্তৰিকতাৰে অনুৰোধ জনাইছো। মোৰ শ্ৰদ্ধাৰ আই মাতৃসকল, দাদা বাইদেউসকল, মঞ্চত উপবিষ্ট সন্মানীয় ব্যক্তিসকল, মোৰ অতিকৈ মৰমৰ ভাই ভনীসকল, মোৰ সমনীয়াসকল, আপোনালোকক এই অসম ঐক্য গণতান্ত্ৰিক দলৰ পৰা উষ্ম আদৰণি জনাইছো। আপোনালোক আটাই জানে যে এইবাৰ মই পঞ্চায়তৰ সভাপতি পদত মনোনীত হৈছো। যোৱা 5 বছৰে শাসক দলে আপোনালোকৰ কথা চিন্তা নকৰিলে, কেৱল পকেট গৰম কৰি গ'ল। এই কথা আৰু নতুনকৈ আপোনালোকক বুজাব নালাগে, আপোনালোক আটাই জানে। এই ৰাস্তা পদূলি কেঁচাই থাকি গ'ল, দলংবোৰেৰে যাবলৈ কিমান অসুবিধা হয় সেইটো আমি আটাই জানো। সিহঁতে চিন্তা নকৰিলে, কিন্তু আমি অসম ঐক্য গণতান্ত্ৰিক দলে এই বিষয়ে চিন্তা কৰিম। এই অঞ্চলৰ উন্নয়নৰ বাবে, এই অঞ্চলৰ উজ্জ্বল ভৱিষ্যতৰ বাবে, ৰাস্তা ঘাট পদূলি পকীকৰণৰ বাবে, আপোনালোকৰ পজা খেৰৰ আপোনালোক যিবিলাক ঘৰ আছে সেইবিলাক উন্নয়ন কৰাৰ কাৰণে, ভাল পকী ঘৰ বনোৱাৰ কাৰণে একমাত্ৰ দল হৈছে আমাৰ এই দল। মই আপোনালোকক বিশ্বাস দিছো, মই প্ৰতিশ্ৰুতি দিছো ৰাইজ, যে অহাবাৰ এই পজা ঘৰবোৰ, খেৰী ঘৰবোৰ মই গুৱাহাটী চহৰৰ দৰে অট্টালিকা বনাম। এই দলংবোৰ কম অসুবিধা হয়নে? মোৰ দেখি বেয়া লাগে ৰাইজ, মোৰ দেখি বেয়া লাগে। এইবাৰ কিন্তু এইটো নহব। ইয়াত শৰাইঘাটৰ নিচিনা দলং এখন বহাব লাগিব। ৰাইজ, যোৱা 5টা বছৰত আপোনালোকে দেখিলে
শাসক দলে কিমান কি কৰিলে আপোনালোকৰ মোৰ ফালৰ পৰা অনুৰোধ ৰাইজ অহা 5টা বছৰত আমাক জয়যুক্ত কৰক আমাক সুবিধা এটা দিয়ক আপোনালোকক উন্নয়নৰ হেতু কিবা এটা কৰিবলৈ মই প্ৰতিশ্ৰুতি দিছো ৰাইজ মই এই 5টা বছৰ বিফলে যাবলৈ নিদিওঁ ৰাইজ মই আপোনালোকৰ এই অঞ্চলত উন্নয়নৰ হেতু যিমান পাৰোঁ কৰি যাম আপোনালোকৰ যিবিলাকে ইলেক্ট্ৰিচিটি কাৰেণ্টৰ সুবিধা পোৱা নাছিল এতিয়াও মোৰ দুখ লাগে ভিতৰৰ ফালে মই হতে দেখিছোঁ ভিতৰৰ ফালে বহুত ঘৰত এতিয়াও কাৰেণ্টৰ ব্যৱস্থা নাই সেইবিলাকতো যোৱা 5 বছৰ কৰিব পাৰিব একো এটা নকৰিলে ৰাইজ কিন্তু অহা 5 বছৰত এই সকলোবিলাক মই সমাধান কৰিহে এৰিম ৰাইজ মই আৰু বেছি বহলীয়া নকৰোঁ মোৰ এই ভাষণ আপোনালোকৰ এই দলে বলে যোগদান দেখি মই নিচে আনন্দিত হৈছোঁ আৰু এইটো গম পাবলৈ বাকী নাই যে আমাৰ দলত কোনেও ৰোধ কৰিব নোৱাৰিব আমাৰ দলৰ জয় এইবাৰ নিশ্চিত আপোনালোকৰ ওচৰত মই সেৱা জনাইছোঁ এইবাৰ যেন আপোনালোকে আমাৰ লগত থাকে আৰু আমাক শক্তি দিয়ে এই অঞ্চলত উন্নয়ন কৰিবলৈ আমাক উৎসাহ দিয়ে প্ৰেৰণা দিয়ে আমি যেন আপোনালোকৰ বাবে কিবা এটা কৰিব পাৰোঁ ৰাইজ এই অঞ্চলত কোনো দুখীয়া মানুহ থাকিব নালাগে মই বিচাৰোঁ এই অঞ্চলত কোনো দুখীয়া মানুহ নাথাকে যেন তাৰ বাবে এনৰেগা আঁচনিৰ অধীনত সকলো ডেকা নিবনুৱা কৰ্মসংস্থাপন দিবলৈ মই আপোনালোকক বিশ্বাস দিম ৰাইজ আপোনালোকৰ উন্নতি আমাৰ এই দেশখনৰ উন্নতি আমাক শান্তি দিয়ে বিশেষকৈ মোক শান্তি দিয়ে যেতিয়া মই দেখোঁ যে আপোনালোকৰ কিবা এটা উন্নতি হৈছে আপোনালোকৰ উন্নতি হ'ব ৰাইজ কেৱল একমাত্ৰ বেলুনৰ ছবিত ভোটটো দি আমাক জয়যুক্ত কৰক ৰাইজ মই আৰু মোৰ ভাষণ বেছি দীঘলীয়া নকৰোঁ এইখিনি কৈয়ে মোৰ ভাষণ সামৰণি কৰিবলৈ ওলাইছোঁ আৰু আপোনালোকৰ এই দলে বলে যোগদান দেখি মই নিচেই আনন্দিত হৈছোঁ ইয়াৰ পৰা মই নিশ্চিত হৈছোঁ ৰাইজ যে আমাৰ দলক কোনেও ৰুধিব নোৱাৰে আমাৰ জয় নিশ্চিত আপোনালোকক মই সেৱা জনাইছোঁ আৰু মই জানো আপোনালোকৰ আশীৰ্বাদ আমাৰ লগত সদায় আছে আপোনালোকৰ পৰা এতিয়া বিদায় লৈছোঁ অপূর্ব কুমার দাস জিন্দাবাদ 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 কুমার দাস জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ
ভাবি আছা ভাতটো খাই লওঁ এইবাৰ আমাৰ সপোনবিলাক ফুলিয়ে বুজি পাইছোঁহে কি সপোন বা এই যে পঞ্চায়ত নিৰ্বাচনৰ সময়ত লিডাৰবিলাকে যে কৈছিল সকলো দুখীয়া মানুহকে চৰকাৰী ঘৰ দিব আমাৰ এইবাৰ দুখ আঁতৰিব যেন লাগিছে ল ভাত সাজি ল আমি নহ'লে সঁচাকৈ ঘৰ পাম আমাৰ খেৰৰ ঘৰ গুচি ইটাৰ ঘৰ হ'ব তৰা দেখা ঘৰটো পকা হ'ব কি মজা সুখৰ দিন আহিছে দিও আমাৰ সুখৰ দিন আহিছে হেৰি নহয় কালি নহ'লে এবাৰ আমাৰ পঞ্চায়তৰ পৰা যাবিচোন এবাৰ খবৰ ল'ব লাগিব দে ভাল কথা কৈছা এই মহিধৰৰ দ্বাৰা এখন দৰখাস্তকে লিখি আৰু হয় 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 দৰখাস্ত এখন লিখাব লাগিব আমিতো লিখা পঢ়া নাজানো তই কি আৰু ভাবি থাকিলি ঐ শুনিছানি না নাই ৰ আমাৰ যে ইমান ধুনীয়া এটা ঘৰ হ'ব ইমান দিনৰ মূৰত এই খেৰৰ তৰা দেখা ঘৰ গুচি বিল্ডিং হ'ব তই সপোন দেখিলি নে এই বল বল ৰাতি হৈছে দেখা পাই আছো ৰাতি হৈছে বল বল পিছত দেখি থাকিবি সপোন কোনে অফিস পালিব যান তুমি কি কৰি আছিলা কি কবা চৰকাৰী অফিচৰ কথা কি কবা আমাৰ বছ আৰু ক'ত আহিব এতিয়া বছ আহি পোৱা নাই হা এই ভিতৰত নেটৱৰ্ক নাপায় সেইকাৰণে বাহিৰত ওলাই আহিলো পিছৰ বাহিৰত ছাৰ আছেনে ৰবা দে কোনোবা এজন আছে হা ছাৰ আছেনে কেইটা বাজিল এতিয়া সেইটোতো মই গম নাপাম এই পৌনে 10টা বাজিলেহে 10টা বজাত ছাৰ নাহে নহয় ছাৰ আহিব 12টা বজাত অলপমান ৰখক এই মানুহ এজন আহিছে বুঢ়া মানুহ এজন আহিছে কৃষ্ণ হেৰি ছাৰে আহি পাবনে এতিয়া আৰু কিমান দেৰি হ'ব ছাৰৰ হেৰা ডাঙৰ মানুহ লগ ধৰিব আহিছে অলপমান ৰখক বহুত সময়ে বহিলো নহয় আমনিয়ে লাগিলে একো নাই আহি পাব আৰু অলপমান ৰখক ছাৰ আহিছে ছাৰ আহিছে ছাৰ আহিছে ছাৰ মাতিছিলে ক'ত থাকা ইমান মাতিব লাগে তোমাক নাই ছাৰ বাহিৰতে আজিৰ পেপাৰখন ক'ত ছাৰ টেবুলতে থৈছিলোঁ ছাৰ এইখন ছাৰ ৰাতিপুৱা আহি থৈছোঁ আপোনাৰ কাৰণে তলত আছে দেখাই নাই ছাৰ এই মানুহ এজন লৈ আহিছিলে আপোনাৰ কাৰণে ঠিক আছে মোৰ দৰখাস্ত আছে কি হয় দৰখাস্ত চৰকাৰী ঘৰৰ বাবে দৰখাস্ত কৰিছোঁ ছাৰ মই বৰ দুখীয়া মানুহ চৰকাৰী ঘৰটো পালে বৰ উপকাৰ হয় হ'ব মই চাম আপুনি যাওক ছাৰ এবাৰ বিবেচনা কৰি হ'ব আপুনি যাওক মনোজ
তুমি কাগজখন ৰাখি দিলেই হ'ল আৰু হেডফোনডাল ভিতৰত সোমোৱা কোনো এটা কাম ভালকৈ কৰিব নোৱাৰা যোৱা এতিয়া শুনা চাহ একাপ বনাই লৈ আহিবা যোৱা অলপ পানী দেচোন শুনা পাইছা না এই পানী অলপ দে চৰকাৰী ঘৰৰ খবৰ কিবা পালি না এইবিলাক খবৰ চবৰ বাদ দে বুজিছ চৰকাৰী ঘৰৰ খবৰ লওঁতে লওঁতে ভৰি চেণ্ডেল হৈ গ'ল আমাৰ আৰু নহ'ব এইবোৰ বুজিছ নে আমাৰ এই কৰিয়ে জীৱ এই বাৰীৰ পিছফালে কাটি থোৱা কৰিখিনি আনিব লাগিব